Hello friends, good evening. Welcome back to my channel. আশা কৰোঁ আপোনালোকৰ ভাল। মোৰো ভালেই। আজি আকৌ প্ৰেমত পৰিলোঁ জানেনে? পিছে মানুহৰ নহয়, প্ৰকৃতিৰ। হঠাতে কিবা এটা অফিচিয়েল কামত মৰিগাঁৱলৈ যাব লগা হ'ল। গতিকে স্কুটি লৈ ওলালোঁ, যিহেতু স্কুটিখন মোৰ লগৰী। পিছে আগতে দুবাৰমান গৈছোঁ, কিন্তু বাছ বা টেম্পুতহে গৈছিলোঁ। মৰিগাঁও যোৱা হাইৱেটো সঁচাকৈ বৰ ধুনীয়া জানেনে? ধুনীয়া মানে আধুনিকতাৰ ফালৰ পৰা কোৱা নাই, সৌন্দৰ্যৰ ফালৰ পৰাহে কৈছোঁ। আজিৰ দিনটোৰ অনুভৱ সঁচাকৈ সুকীয়া। বাটতে সোণবৰণীয়া সোণাৰুজোপা দেখি নৰৈ নোৱাৰিলোঁ জানেনে? সঁচাকৈয়ে প্ৰকৃতিৰ সৌন্দৰ্যৰ লগত যে কাকোৱে তুলনা কৰিব নোৱাৰি। এনেকৈ লগ পালোঁ কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ আৰু বিভিন্ন গছ। মোৰ যে তাত ৰৈ সেই গছকেইজোপাক চায়ে থাকিব মন আছিল, কিন্তু ৰ'দটোও আজি চোকা আছিল যে সেইকাৰণে বেছি সময় ৰৈ থাকিব নোৱাৰিলোঁ। এনেকৈ গছবোৰ চাই চাই মৰিগাঁও কেতিয়া পালোঁ গমেই নাপালোঁ। আৰু উভতি আহোঁতে সন্মুখত দেখি থকা পাহাৰখন একেবাৰে পশ্চিমঘাট পাহাৰৰ নিচিনা। বাহ, কি যে মনোৰম! সেয়ে স্কুটিখন লাহে লাহে চলাই এখন হাতেৰে হ'লেও ভিডিঅ' বনাইছোঁ। নবনোৱাকৈ থাকিব নোৱাৰিলোঁ জানেনে? ভাবিলোঁ এই অনুভৱটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কিন্তু কমেণ্ট বক্সত জনাব দেই। আজি পিছে মই কামতেই গৈছিলোঁ, কিন্তু নিজৰ লগতে অকলে এনেকৈ কেতিয়াবা লং ড্ৰাইভত গ'লে সঁচাকৈ ভাল লাগে ন? মনটো মুকলি মুকলি লাগে। আপোনালোকে বাৰু যায়নে এনেকৈ কেতিয়াবা? যদি যোৱা নাই, গৈ চাবচোন কেনেকুৱা লাগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব দেই। মোৰ এই চেনেলটো নতুন, গতিকে চেনেলটো আগুৱাই নিবলৈ মোক আপোনালোকৰ ছাপোৰ্টৰ প্ৰয়োজন। ভিডিঅ' এডিটিং এইবোৰ নতুনকৈহে শিকি আছোঁ, গতিকে কিবা ভুল হ'লে দেখুৱাই দিব দেই। মই শুধৰাবলৈ যত্ন কৰিম। আগলৈ আৰু নতুন নতুন ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। গতিকে ভিডিঅ'বোৰ চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'বোৰ যদি ভাল লাগে তেনেহ'লে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ।